আপুনিও বাৰু চাকৰি প্ৰত্যাশী নেকি? বহুত কষ্ট কৰিও আপুনি এটা চাকৰি যোগাৰ কৰিবলৈ পৰা নাই নেকি? তেন্তে সৰস্বতী পূজাৰ দিনাখন এই এটা বিশেষ কাম কৰি আপুনিও এটা চাকৰি লাভ কৰিবলৈ পাৰিব। কথাখিনি যদি বিশ্বাস হোৱা নাই, এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপুনি শেষলৈকে চাব। আৰু শেষত কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আমি কথা পাতিম সৰস্বতী পূজাৰ দিনাখন আপুনি কি ধৰণৰ কাম কৰি আপোনাৰ জীৱনত হৈ থকা সমস্যাৰ পৰা মুক্তি লাভ কৰিবলৈ পাৰিব। আপোনালোকে নিশ্চয় জানে যে সৰস্বতী পূজা সমাগত, কিন্তু সৰস্বতী পূজাৰ দিনাখন আপুনি এটা বিশেষ কাম কৰি আপোনাৰ জীৱনত হৈ থকা সমস্যা নোহোৱা কৰিব পাৰিব। বিশেষকৈ চাকৰিৰ বা পঢ়াৰ যিবোৰ আপোনালোকৰ সমস্যা আছে, সেই সমস্যাবোৰ নোহোৱা কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে সৰস্বতী দেৱীক বিদ্যা অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। গতিকে সেই দিনাখন এনেকুৱা এটা কাম কৰি আপুনি আপোনাৰ জীৱনত আহি থকা বাধাসমূহ নোহোৱা কৰিবলৈ পাৰিব। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চম তিথিৰ দিনা দেৱী মা সৰস্বতীৰ পূজা অৰ্চনা কৰা হয়। এই কথা হয়তো আপোনালোকে নিশ্চয় জানে। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চম দিনটো বসন্ত পঞ্চমী হিচাপে উদযাপন কৰা হয়। বিদ্যা অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক এই দিনটোতেই পূজা অৰ্চনা কৰা হয়। বিদ্যাৰ্থীসকলে এই দিনটোত মা সৰস্বতীৰ পূজা অৰ্চনা কৰিব লাগে, কাৰণ ইয়াক শুভ বুলি মনা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত মা সৰস্বতীৰ পূজা অৰ্চনা কৰিলে জ্ঞানৰ লগত জড়িত সকলো ধৰণৰ সমস্যা নোহোৱা হয়। লগতে সুখ, শান্তি, সমৃদ্ধি বৃদ্ধি হয়। এতিয়া আমি জানো বলক সৰস্বতী পূজাৰ দিনাখন কি বিশেষ কাম কৰি আপুনি আপোনাৰ জীৱনত চাকৰি ক্ষেত্ৰত আহি থকা বাধাসমূহ নোহোৱা কৰিব পাৰিব। প্ৰথমে এটা কথা আপোনালোকক কৈ লওঁ, আপুনি যিকোনো ধৰণৰ ফলাফল পাবলৈ হ'লে কৰ্ম কৰিবই লাগিব। কৰ্ম নকৰিলে একো নহয়। এটা কথা মনত ৰাখিব, গোটেই পৃথিৱীখন বিশ্বাসতে চলি আছে। গতিকে আপোনাৰ যদি বিশ্বাস আছে তেন্তে আপুনি এই ভিডিঅ'টোত কোৱা কামখিনি কৰি চাবলৈ পাৰে, আৰু যদি আপোনাৰ বিশ্বাস নাই তেন্তে আপুনি নকৰিব। কাৰণ কৰ্ম কৰিলেহে আপুনি ফল পাব। গতিকে আপোনালোকে ভিডিঅ'টোত কোৱা কামখিনি কৰাৰ উপৰিও আপোনালোকৰ যিখিনি কৰ্ম, সেই কৰ্ম কৰিবই লাগিব। কাৰণ কৰ্ম নকৰিলে আপুনি কোনো ধৰণৰ ফল নাপাব। কিন্তু যিসকল ব্যক্তিয়ে কৰ্ম কৰিও কোনো ধৰণৰ ফলাফল লাভ কৰা নাই বা সঠিক ফল পোৱা নাই, সেই ব্যক্তিসকলৰ বাবেহে এই ভিডিঅ'টো, আৰু তেওঁলোকে এই কামখিনি কৰি চাবলৈ পাৰে। তেন্তে বলক দেৰি নকৰি এতিয়া আমি জানো সৰস্বতী পূজাৰ দিনাখননো কি কাম কৰিলে আপোনাৰ জীৱনত চাকৰি ক্ষেত্ৰত আহি থকা বাধাসমূহ নোহোৱা হ'ব। আপুনি যদি কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিবৰ বাবে সাজু হৈছে, তেন্তে সৰস্বতী পূজাৰ দিনাখন আপুনি এটা কলম কিনি আনিব, আৰু তাৰ ওপৰত আপুনি হালধি আৰু চাউলেৰে কলমটো পূজা কৰিব। আৰু এই পৰীক্ষাৰ দিনাখন সেই কলমটোৰে লিখিলে তাক শুভ বুলি কোৱা হয়। কিন্তু এটা কথা মনত ৰাখিব, সেই কলমটো আপুনি পূজা কৰি প্ৰস্তুত কৰি লৈছে, তাৰ অৰ্থ এইটো নহয় যে আপুনি নপঢ়িলে কিন্তু নহ'ব, কিন্তু পঢ়িব লাগিব। তাৰ সমানে আপোনাৰ যদি বিশ্বাস আছে তেন্তে সেই কলমটো আপুনি লৈ যাব। গতিকে যিসকল ব্যক্তিয়ে পঢ়িও এটা ভাল ফলাফল লাভ কৰিবলৈ পৰা নাই, সেই ব্যক্তিসকলে এই উপায়টো কৰি চাবলৈ পাৰে। নিশ্চয় এটা ভাল ফলাফল লাভ কৰিব। শেষত আকৌ এবাৰ কৈছোঁ, কৰ্ম কৰিবই লাগিব।